সো হেল্ল' গাইছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মানে মাঘ বিহু আহি আছে যিহেতু, চ' মাঘ বিহুত ভেলাঘৰ বনায়। আমাৰ ইফালেও কোনোবাই ভেলাঘৰ বনাইছে, তো তাতে যাম। কেনেকুৱা ধৰণৰ কি ভেলাঘৰ বনাইছে চাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ, এতিয়া আমাৰ গাড়ী ৰেডি। আৰু এটা বস্তু চাওক আপোনালোকে, এইটো চাব, চাওক নতুন লাইট লগাইছোঁ। ভালেও গাইছ, মানে এই লাইটটো মই একদম বজাৰত গৈছিলোঁ, তো বজাৰৰ পৰা মানে দেখিলোঁ, কিবা এটা ভাল লাগিল, চ' মানে মোৰ মনত পৰিল, সেইকাৰণে এই লাইটটো লৈ আহি মই নিজে লগালোঁ। চাওক কেনেকুৱা ধুনীয়া লাগে। গাইছ, আমাৰ ফালৰ ৰাস্তা চাওক আপোনালোকে। ফাইনেলি গাইছ, এতিয়া আমি আহি পালোঁ। চাব পাৰে ঘৰ বনাইছে খেৰৰ। চ' আপোনালোকে চাব পাৰে এইফালে এখন মানে গৰুৰ গাড়ী আছে, আৰু এইবিলাক ঘৰ আছে। আৰু এইফালে দিছে ডাষ্টবিন, মানে য'তে ত'তে খাই কিছুমান বস্তু পেলাব দিয়া নাই, চ' পৰিষ্কাৰ কৰি ৰাখিছে। চাওক, আৰু এইফালে চাওক না, মন্দিৰ এইটো কি মজাকৈ বনাইছে। আৰু এইটো ঘৰ, আৰু এইবিলাক জাপি থাপি কিবা কিনি আছে। আৰু এইফালে একটা ঘৰ আছে, চাওক কি মজা। মানে খেৰৰ ঘৰত থকা ইণ্টাৰেষ্টটো বেলেগ, মানে আপোনালোকে জানেয়ে আগৰ দিনৰ। আৰু এইবিলাক এই দূৰৰ পৰা মানে ভিউটো চাওক আপোনালোকে, কি মজা লাগে। আগৰ দিনৰ খেৰৰ ঘৰ মানে। আৰু এইফালে এখন গেট আছে, কি মজাকৈ বনাইছে। চাওক ওপৰত কি দিছে এইবিলাক চাওক, কেমেৰাত কেপচাৰ নহয় চাগে। এইফালৰ পৰা চাওক, মজাকৈ দেখা পায় এইবিলাক। আজিৰ ভিডিঅ'টো মানে ইয়াতে সামৰণি মাৰিছোঁ। মানে এতিয়াতো ভালকৈ হোৱা নাই বস্তুবিলাক, তো মাঘ বিহু যেতিয়া আহিব, তো ভালকৈ আৰু অকণমান মানে ভালকৈ বনাব। তো ইয়াৰ মানে এই ভিডিঅ'টোৰ পাৰ্ট 2 বনাম, তো আপোনালোকে চাব ভিডিঅ'টো। সিদিনাখন মানে ভালকৈ দেখাম। আজি এনে অকণমান, তো চাব ভিডিঅ'টো। আজিলৈ বাই বাই।